हेलो एभ्रिवान মই ভাস্বতী আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আশা কৰোঁ আপোনালোক সকলো হেপি আছে আৰু আপোনালোকলৈও দিৱালীৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ আমি এতিয়া যোৰহাট আহিলোঁ দিৱালীৰ বন্ধ আছে সেইটো কাৰণে আমি যোৰহাট আহিলোঁ আৰু দিৱালীৰ কাৰণে দিৱালী সেলিব্ৰেট কৰিবৰ কাৰণে কিছুমান সৰু সৰু বস্তু কিনিবলৈ আছে তাকে কিনিবলৈ ওলাই যাওঁ বুলি ভাবিছোঁ তেতিয়াহ'লে বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু আমি বজাৰ কি বজাৰ কৰোঁ আপোনালোকক যিমান পাৰোঁ দেখা যাবলৈ চেষ্টা কৰিম বাইকে ষ্টাৰ্ট নহৈছে মানে আচলতে কি হয় নচলে ইয়াত আমি নাথাকোঁ যে সেইকাৰণে চলোৱাও নহয় সেইটো কাৰণে বহুত দিনৰ মূৰত এতিয়া চলাবলৈ চাগে ষ্টাৰ্ট হোৱাই নাই আজি বহুত দিনৰ মূৰত এনেকৈ বাইকত ওলাই আহিছোঁ আমি দুইটা এয়া আমি দোকান পালোহি গড়আলিত আমি দোকানত সোমাইছোঁ ইয়াত ইমান ধুনীয়াকৈ সজাই ৰাখিছে বস্তুবোৰ আৰু আজি মানুহৰ ভিৰ আছে কাৰণ কাইলৈ দিৱালী আছে যিহেতু সেইটো কাৰণে সকলোবোৰ প্ৰায়বোৰ মানুহে বজাৰ কৰিবলৈ ওলাই আহিছে মানে দিৱালী প্ৰিপেৰেশ্যনৰ কাৰণে যিবোৰ সামগ্ৰী লাগে চব ল'বলৈ এনেকৈ ওলাই আহিছে এয়া ৰংগোলী এনেকৈ ফুলবোৰ ধুনীয়াকৈ ওলমাই ৰাখিছে বহুত ধুনীয়া লাগিছে দেখিবলৈ এনেকুৱা নাৰ্জী ফুল লওঁ বুলি ভাবিছোঁ বাবা তাৰ পৰা লওঁ বোলা ইয়াত ভৰা ভিৰ হৈ আছে এডোখৰত এয়া নাৰ্জী ফুল ইয়াৰ পৰা নাৰ্জী ফুল লওঁ বুলি ভাবিছোঁ বেটেৰী আছে চাগে এইটো ফুল লৈ লওঁ ফুল লৈ লওঁ এয়া ডিজাইনৰ চাকিবোৰ ইয়াত ধুনীয়াকৈ সজাই থৈছে বহুত ধুনীয়া ধুনীয়া চাকি আছে ইয়াতে এয়া এনেকুৱা এটা লওঁ বুলি ভাবিছোঁ এইটো স্কাইলাইট হয় এটা লওঁ বুলি ভাবিছোঁ এইটো এয়া ঘৰলৈ উভতি যাওঁতে ৰাস্তাতে পালোঁ ভুটীয়া মাৰ্কেট আহিছে বিবি হলৰ ওচৰত বহিছে এয়া এপাক সোমাই যাওঁ বুলি ভাবিছোঁ এই ভুটীয়া মাৰ্কেটত কাৰণ যোৱাবাৰ অহা নাছিলে কৰোণাৰ কাৰণেই সম্ভৱ অহা নাছিলে চাগে এইবাৰ আহিছে সেইটোৰ কাৰণে এবাৰ চাই যাওঁ বুলি ভাবিছোঁ সেইকাৰণে সোমাইছোঁ ইয়াতে বহুত ধুনীয়া ধুনীয়া বস্তু আহিছে চুৱেটাৰ জেকেট শ্বল ষ্টল সকলোবোৰ বস্তু ধুনীয়া ধুনীয়া আহিছে মানে লেডিজ জেণ্টছ বেবীৰ কাৰণেও সকলোৰে কাৰণে আহিছে বস্তুবোৰ আৰু বহুত ধুনীয়া ধুনীয়া হয় গোটেইবোৰ বস্তুৱে বহুত ধুনীয়া ধুনীয়া তাকে চাওঁ কি লওঁ যদি কিবা পচন্দ হয় ল'ম এক্সেলো ডাঙৰ হ'ব এম সাইজ मिल जाएगा साइज ডাঙৰ আছে সেইটো ভাল লগা নাই ডিজাইনটো এইটো ডিজাইনে ভাল লাগিছে ब्लैक कलर भी है আৰু এটা ট্ৰাই কৰি চাইছোঁ আগতো ট্ৰাই কৰাটো ডাঙৰ আছিলে এতিয়া এইটো এম সাইজৰ ট্ৰাই কৰি চাইছোঁ নাই অকণ ডাঙৰ লাগিব অকণমান ডাঙৰ লাগিব
হাই এভৰিৱান, আমি বজাৰ কৰি মেলি পালোহি। তেতিয়াহ'লে চাওঁ আমি বজাৰৰ পৰা কি আনিলোঁ। এইখিনি নাৰ্জী ফুল হয়, এনেকৈ দুটা কালাৰৰ আনিছোঁ, এটা লাইট কালাৰ আৰু এইটো ডাৰ্ক কালাৰ, এনেকৈ দুটা আনিছোঁ। এই দুয়োটাৰে মই কিবা এটা বনাম বুলি ভাবিছোঁ, আপোনালোকে এইটো নেক্সট ভিডিঅ'ত দেখা পাব। আৰু আনিলোঁ ৰংগুলি আনিছোঁ, ৰংগুলিৰ পেকেট এয়া আধা দি আগৰ আনি থোৱা, যোৱা বছৰ আনি থোৱা আছে, পৰি গৈছে। এইখিনি আনিছোঁ, আকৌ পৰিলে আনিছোঁ ৰংগুলি বনাম। আৰু আনিলোঁ এইটো স্কাই লাইট, এইটো ভাল লাগে এনেকৈ উৰুৱাই দিলে মানে দেখিবলৈ ভাল লাগে দূৰৰ পৰা। সেইটো কাৰণে ভাবিছোঁ এবাৰ কৰি চাম, এবাৰ কৰিম বুলি ভাবিছোঁ, সেইকাৰণে আনিছোঁ। ৰ'বা বজাৰ আৰু ডেক'ৰেশ্যনৰ কাৰণে মই আগতীয়াকৈ এনেকুৱা ধৰণৰ কেইটামান চাকি কিনি থৈছিলোঁ, এইকেইটা সজাম, এইকেইটা ধুনীয়াকৈ। ইয়াৰ লগত এনেকুৱা ধৰণৰ স্প্ৰিং আহে আৰু এনেকুৱা শলিতা আনি দি পঠায়। এইটো মই আপোনালোকক লগাই দেখুৱাইছোঁ। এইটো শলিতাটো এনেকৈ থাকেই, এই স্প্ৰিংডাল ইয়াত যে আছে, এই ফুটাটো ইয়াত লগাই দিব লাগে। এইটো পৰি এইটো এনেকুৱা ধৰণৰ, এইটো এনেকৈ লাগি থাকিব। একো নহয় এইটো এনেকুৱা ধৰণৰ হ'ব চাকিটো, ধুনীয়াকৈ জ্বলি থাকিব এনেকৈ। ইয়াত মিঠাতেল দি পেলাই স্প্ৰিংটো এনেকৈ লগাই থয়। এইটো চাওক কিমান ধুনীয়া লাগিছে, জ্বলালে আৰু ধুনীয়া লাগিব। আৰু মই এইখিনি কেণ্ডেল হয়, এইখিনি মই অনলাইন কিনি থৈছিলোঁ। এইটো এনেকুৱা ধৰণৰ কেণ্ডেল, মই অনলাইন মই এইটো এনেকুৱা ধৰণৰ কেণ্ডেল অৰ্ডাৰ কৰি থৈছিলোঁ। এইখিনি জ্বলাম। আৰু মানে এইবাৰ দিৱালীৰ পূৰা ফুল প্ৰিপেৰেশ্যন চলি আছে ডেক'ৰেশ্যনৰ কাৰণে। আৰু তেনেকৈ বিশেষ একো নাই, ৰংগলী কিনিলোঁ আৰু কিবাকিবি সৰু সুৰা বস্তু কিনিলোঁ। আৰু আমি ঘূৰি আহোঁতে ভুটীয়া মাৰ্কেট পটককৈ মানে ৰাস্তাতে দেখি গ'ল, ভুটীয়া মাৰ্কেট আহিছে। যোৱাবাৰ কৰোণাৰ কাৰণে আহিব পৰা নাছিলে, এইবাৰ আহিছে, ভাবিলোঁ চাই যাওঁ। তেতিয়াহ'লে তাৰ পৰা কি আনিছে তাকে আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। ভুটীয়া মাৰ্কেটৰ পৰা এইটো বেটীৰ কাৰণে আনিলোঁ, এইটো চুৱেটাৰ হয়, এইটো আনিলোঁ বেটীৰ কাৰণে। লগতে এইটো ছেপাৰেটকৈ আছে, এইটো লগত ৱাছকোট, এইটো চুৱেটাৰ, এইটো ৱাছকোট। আৰু লগতে এইটো এটা পেণ্টো আছে, গোটেইটো যোৰা হয়। আৰু সৰুকৈ অকণমানিকৈ এইটো তাইৰ বেগ এটাও আছে ডিজাইনত, ধুনীয়াকৈ দেখি ইমান মৰম লাগিলে। এইটো চাওক কিমান মৰম লগা, কাপোৰটো কিমান কোমল, দেখি তাইৰ কাৰণে লৈ আহিলোঁ। আৰু মোৰ কাৰণে এটা এইটো লং ব্লেজাৰ, এইটো ল'লোঁ মোৰ কাৰণে। এইটো মেৰুন কালাৰ হয়, এইটো চাওক এইকেইটা ল'লোঁ। মানে দেখি পটককৈ ল'ব লগাও হৈ আছিলে, সেইটো কাৰণে ৰাস্তাত আহোঁতে দেখি গ'লোঁ, সেইটো কাৰণে সোমাই মেলি চালোঁ, পচন্দো হ'ল, সেইকাৰণে লৈ আহিলোঁ। আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে মোৰ বস্তুবোৰ। এতিয়া বজাৰ কৰি মেলি আহিলোঁ, এতিয়া আবেলিলৈ আমি লাইটিঙৰ কামখিনি কৰিম বুলি ভাবিছোঁ, লাইটবোৰ লগাম বুলি ভাবিছোঁ। তেতিয়াহ'লে আপোনালোক একেবাৰে আবেলি লগ পাই আছোঁ। এইখিনি লাইটিঙৰ বস্তুবোৰ পাপাই সকলো উলিয়াই মেলি চব ঠিক ঠাক কৰি থৈছে, এতিয়া লগাব লাগিব। সেইটো কিবা এটা এৰি আছে, এৰি গ'ল এইটো এইখিনি আগৰ ৰংগলী হয়, যোৱা বছৰে হয় থাকি যোৱা। এইখিনি এতিয়া ৰ'দত দি থৈছোঁ, শুকাবলৈ দিছোঁ, অলপ সেমেকি গৈছিলে, সেইটো কাৰণে ৰ'দত দি থোৱা হৈছে এইখিনি এতিয়া। আৰু এয়া মাৰ ফুলনি, এয়া ধুনীয়াকৈ ফুল ফুলি আছে, এজোপা নয়নতৰা। এয়া মায়ে ফুল লগাই থৈছে এনেকৈ। আমাৰ ছোৱালীয়েও কিমান সহায় কৰি দিছে চাওক, বাপেকক সেই টুলখন দি দিছে। তাই এতিয়া ডাঙৰ হৈছে, লাহে লাহে সহায় কৰিব পৰা হৈ গৈছে আৰু আমাক। ক'ব লাগে কয় আৰু
তলত লগাই মেলি হ'লগৈ এতিয়া আমি ওপৰত লগাবলৈ আহিছোঁ এইফালে লগাই আছে আৰু এয়া আমাৰ ওপৰৰ পৰা ভিউটো আৰু এইফালে পাপাই কিবা কিবি শাক পাচলি লগাই থৈছে আপোনালোকক ইয়াৰ পাছত দেখাম কেতিয়াবা ফূৰ্তি চাওঁ মানে কি কথা হাই বুলি কয় মই চাইছা নে মোৰ এনেকৈ নিচৰে আৰু তাই ইমান ফূৰ্তি চাই ইমান চিঞৰিছে ইমান নাচিছে আৰু লগতে চেণ্ডিও পূৰা সমানেই ফুকিছে সিও ওপৰত লাইটটো জ্বলি আছে যেন তলত যিটো মানে ৰিফ্লেকশ্যন পৰিছে সেইটো দেখি চিঞৰিছে চেণ্ডিয়ে আৰু তাইও সেইটো দেখি বিৰাট ফূৰ্তি পাইছে আৰু এইটো মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা এইটো কেনেকৈ লাগিছে জনাব আৰু এফালে আমাৰ লাইটিং কমপ্লিট হৈ গ'ল এয়া চাওক কেনেকৈ লাগিছে জনাব নাপাহৰিব আমাৰ দিৱালীৰ প্ৰিপেৰেশ্যন প্ৰায় কমপ্লিট হ'লগৈ তলৰখিনিত পৰা লাইটিং প্ৰায় কমপ্লিট হ'লগৈ লগাই মেলি ওপৰত অলপ বাকী আছে সেয়া আমি কাইলৈ লগাম আৰু সম্পূৰ্ণ ভিউটো কেনেকুৱা লাগিছে আজি দেখুওৱা নাই আপোনালোকক দিৱালী ভিডিঅ' এটা বনাম তাত আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো মানে সম্পূৰ্ণ ভিউটো দেখা পাব কেনেকুৱা লাগিছে কি লাগিছে তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ বেছি দীঘলীয়া নকৰি ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইবৰ লগত থকা বেল আইকনটো টিপিবলৈ একদম নাপাহৰিব যাতে মই আপলোড কৰা সকলোবোৰ ভিডিঅ' আপোনালোকে পোনপ্ৰথমে চাবলৈ পায় তেতিয়াহ'লে আজিলৈ আহিছোঁ বাই